তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ কি কৰোণা সকলোৰে ভাল। তো গাইছ আজি 8 মাৰ্চ আজি শিৱৰাত্ৰি। তো ভাবিলোঁ আজি অলপ ভিডিঅ'টোকে বনাওঁ। আমি এইফালে যাবলৈ ওলাই আহিছোঁ মানে শিৱ মন্দিৰলৈ। তো গাইছ দেখিছে ধুনীয়াকৈ বাইক থৈ দিয়া আছে। ব'লা অকণমান ওলাই যাওঁ, বনাই আছে আজি ধুনীয়াকৈ ভিডিঅ' চাই থাকিবা ব'লা। তো গাইছ ফাইনেলি আমি ওলাই আলোঁ ধুনীয়াকৈ। সেইফালে চাৰ্ট দেখিছে। তো গাইছ এইফালে আমাৰ এইজন লগৰ এটাক লৈ ল'লোঁ ধুনীয়াকৈ। এইজনো ওলাই মেলি একদম ফিটফাট হৈ আছে। তো এতিয়া আমি যাম অকণমান ওলাই, মানে আমাৰ এইফালে আমাৰ গাঁৱৰ ওচৰতো পাতি আছে, তাৰপিছত এইফালে আমাৰ পাৰ্চালি মন্দিৰৰ ওচৰত পাতি আছে, তাতো যাম। তো গাইছ যিমান দূৰে দেখুৱাবলৈ চেষ্টা কৰিম ব্লগ। 2000 years later. তো গাইছ এতিয়া আমি ধুনীয়াকৈ আমাৰ গাঁৱৰ মানে ঘৰৰ ওচৰ মন্দিৰটোতে আহি গ'লোঁ, শিৱ মন্দিৰ ভাগত। তো এইফালে দেখিছে আমাৰ ধুনীয়াকৈ ঘোটা বনাই আছে ইয়াত ধুনীয়াকৈ। আপেল আঙুৰৰ পৰা ধৰি যিমানখিনি মানে আপেল আঙুৰ তেনেকৈ ধৰি তাৰপিছত ডালিম যিমানখিনি পায় গোটেইখিনি দি দিছিলে, ধুনীয়াকৈ বনাই আছে আমাৰ এইজন পুলকেশ দাদাই। তো বিন্দাছ খাম এতিয়া, চাই থাকিব। তো গাইছ কেনেকুৱা লাগিছে মানে দেখিবলৈ ক'ব হা। আৰু বনাই আছে আমাৰ এতিয়া হ'ব আৰু। তো গাইছ এইফালে দেখিছে চবেই হাত পতা লাগি গৈছে খাবলৈ। তো এতিয়া আমাৰ ধুনীয়াকৈ খোৱা হ'ব। তো গাইছ চাই থাকিব। আৰু দেখিছেনে কি ধুনীয়া আছে এইফালে চাওক, কি ধুনীয়া যে আপেল আঙুৰ সেয়া ধুনীয়াকৈ। তো আমাৰ এইফালে দেখিছে চবেই খাই পেলাই মানে বহি পেলাই খাবলৈ আৰম্ভ কৰিয়েই দিলে। তো গাইছ ধুনীয়াকৈ এতিয়া খাই লওঁ আৰু চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব। তো গাইছ ব্লগ। তো গাইছ শিৱৰাত্ৰি বুলি আমাৰ ঘৰৰ ওচৰতে এভাগ নাট পাতিছিলে, মানে দক্ষ যজ্ঞত। তো নাটভাগো অকণমান চাবলৈ আহিলে, ভাওনা ভাগ। তো সকলোৱে উপভোগ কৰোঁ ব্লগ। লেটছ গ'। जा बात कर कोई पात की दक्षक